হাই আজি আকৌ আহিলোঁ নতুন এটা মিনি ব্লগ লৈ। আজি ব্লগটো একেবাৰে চিম্পল। আজি আমি ওলাইছোঁ আমাৰ গাঁৱৰ ঘৰলৈ, মানে টিংখাং। তাতে আজি সকাম আছে। আমি পাওঁগৈ মানে সকাম প্ৰায়ে ভাঙিছিলে আৰু তথাপিও আছে মানুহ। এয়া আমাৰ আহোম যিহেতু সাঁজটো লাগেই আমাৰ সকামত। ময়ো খালোঁ আৰু অকণমান, মায়ে নাখায় বাৰু এইবিলাক। তাৰপিছত অলপ পাছতে ভাত দিলে চবকে। এয়া তাৰপাছতে গাঁৱৰ মানুহবোৰ লাহেকৈ আৰু যাবলৈ ওলালে। লাহেকৈ আমিও ওলাই আহিলোঁ। এয়া খেতিৰ সময় হৈছে আৰু কঠীয়া পাৰিছে। অলপ দিনৰ পাছতে ৰুব। এতিয়া আপোনালোকে মোৰ ৰূপটো দেখি নাহাঁহিব দেই। মানে এতিয়া মই ধান ভৰাব দিছে মানে আমাৰ দেউতাই, সেইকাৰণে পেহী ভাগৰ মই কাপোৰে পিন্ধি লৈছোঁ আৰু ধূলি লাগিব যে সেইকাৰণে। এয়া ভণ্টি মানে বৰ্তাৰ ছোৱালী আৰু মই দুইজনীয়ে আৰু ধান ভৰাবলৈ লাগিলোঁ। তাৰপিছত ধান চান ভৰাই অলপ জিৰাই মেলি ঘৰলৈ ওলাবলৈ হ'ল আৰু আমি যাবলৈ হ'ল। এনেকৈ আৰু মাজে মাজে সকাম নিকাম এনেকৈ থাকিলে গাঁৱলৈ ঘৰলৈ অহা হয় আৰু ভালে লাগে। বহুত দিনৰ মূৰত এনেকৈ আহিব পালে আৰু। আহি থাকোঁতে আকৌ মায়ে চাহ খাওঁ বুলি ক'লে, সেইকাৰণে হোটেলতে গোটেইকেইটাই মিঠাই আৰু চাহ খাই ল'লোঁ। গতিকে আজিলৈ ইমানেই আছিলে সৰু মিনি ব্লগ, আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।